এমেজন এটা শ্বপিং ৱেবছাইট বুলি আপোনালোকে জানে নিশ্চয়কৈ, কিন্তু এমেজন এই লগ'টোৰ তলত থকা কাৰ চিনডালে কি বুজাইছে আপোনালোকে জানেনে? নাইবা এইটো জানেনে, ভাৰতৰ আগ্ৰাত স্থিত তাজমহলটোৰ দৰেই আৰু এটা তাজমহল পৃথিৱীৰ আন এখন দেশত আছে? আৰু লগতে এইটো আপোনালোকে জানেনে, ATM কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল? আৰু আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা পিনক'ডটোনো বাৰু 4টা সংখ্যাৰ কিয় হ'ল? 4টাতকৈও অধিক সংখ্যাৰো হ'ব পাৰিলেহেঁতেন। মই আপোনালোকক 12টা এনেকুৱা নজনা কথা জনাম যিকেইটা শুনি হয়তো আপোনালোক আচৰিত হৈ উঠিব। গতিকে অলপো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন এটা সৰু ইণ্ট্ৰ'ৰে। নম্বৰ 12। এমেজন সমগ্ৰ বিশ্বতে অনলাইন শ্বপিঙৰ বাবে প্ৰসিদ্ধ। আমি সকলোৱে জানো নহয়নে বাৰু? কিন্তু আপোনালোকে এইটো হয়তো নাজানে যে এমেজন বুলি লিখাৰ পিছতোনো কিয় বাৰু এই চিনডাল দিয়া হয়? এই চিনডাল মানেনো কি হয়? মই আপোনালোকক জনাওঁ যে এমেজন কোম্পানীটোৱে তেওঁলোকৰ গ্ৰাহকসকলক এইটো বুজাই দিব বিচাৰিছে যে তেওঁলোকৰ ইয়াত সকলো ধৰণৰ বস্তুৱেই, অৰ্থাৎ A to Z সকলো ধৰণৰ বস্তুৱেই ইয়াত পোৱা যায়। গতিকে যিকোনো ধৰণৰ এমেজনৰ বস্তু কিনিলে Aৰ পৰা Zলৈকে টনা এডাল কাৰ চিন দেখিব। নম্বৰ 11। ছানডে বুলি ক'লে আপোনালোকৰ মনলৈ কি ভাৱ আহে বাৰু? নিশ্চয়কৈ আপোনালোকে ক'ব খুজিব যে ছানডে অৰ্থাৎ দেওবাৰ দিনটোত এজন স্কুল ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি চাকৰিয়াললৈকে সকলোৱে কিছু সময় বিশ্ৰাম ল'ব খোজে। কিয় বাৰু নল'ব? যিহেতু সপ্তাহটোৰ সেইটোৱে এনেকুৱা এটা বাৰ যিটো বাৰত আমি কামৰ পৰা কিছু সময় জিৰণি ল'ব খোজোঁ। আপোনালোকে জানেনে এই দেওবাৰ দিনটো আগে নাছিল? ইউৰোপত 1843 চনৰ পৰাহে এই দিনটো ধাৰ্য কৰা হৈছিল। আৰু শাসনৰ অৰ্থে যেতিয়া ব্ৰিটিছসকলে ভাৰতবৰ্ষলৈ আহিছিল তেতিয়া তেওঁলোকৰ অনুমতি সাপেক্ষে ভাৰতবৰ্ষতো এই দিনটোত উদযাপন অৰ্থাৎ কৰ্মবিৰতি ৰূপে পালন কৰিবলৈ দিয়া হৈছিল। নম্বৰ 10। ছাৰ আইজাক নিউটনৰ বিষয়ে বাৰু কোনে নাজানে? বিশ্বৰ সকলো লোকেই তেওঁক মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক বুলি জানে। মই আপোনালোকক নিউটনৰ যিটো কথা ক'বলৈ গৈ আছোঁ হয়তো আপোনালোকৰ কিছু সংখ্যক লোকেহে এইটো জানে। আপোনালোকে জানেনে নিউটনৰ যেতিয়া জন্ম হৈছিল তেতিয়া তেওঁৰ নামটো তেওঁৰ দেউতাকৰ নাম অনুসৰিয়ে দিয়া হৈছিল, অৰ্থাৎ তেওঁৰ দেউতাকৰ নামো ছাৰ আইজাক নিউটনে আছিল। নহয়নে আচৰিত? নম্বৰ 9। আপোনালোকে জানেই নিশ্চয়কৈ 2-3 বছৰ পূৰ্বে 2016 আৰু 2017 বৰ্ষত এই ফেয়াৰ এণ্ড হেণ্ডচাম এডভাৰটাইজটো খুবেই চলিছিল। মই বাৰু এই ভিডিঅ'টোত এইখিনি কথা কিয় উল্লেখ কৰিছোঁ জানেনে? ইয়াৰো এটা কাৰণ আছে। এবাৰ এই কোম্পানীটোৱে দাবী কৰিছিল যে যদিহে এই ক্ৰীম ঘঁহে কোনো এজন ব্যক্তিয়ে 3 সপ্তাহৰ ভিতৰত বগা হৈ পৰিব। তাকে শুনি এজন ব্যক্তিয়ে এই প্ৰডাক্টটোৰ ক্ৰীম ঘঁহিবলৈ ল'লে। ইয়াৰ পৰা কোনো সুফল নোপোৱাত এই ব্যক্তিজনে কোৰ্টত এখন কেছ ফাইল কৰিল আৰু সেই কেছখনত তেওঁ জিকিলোঁ। এই অনুসৰি কোম্পানীটোৱে তেওঁক বিনিময়ত 15 লাখ টকা নগদ ফাইন ভৰিব লগা হৈছিল। নম্বৰ 8। HP ব্ৰেণ্ডৰ লেপটপ কেতিয়াবা নহ'লেও কেতিয়াবা নহয় দেখিছোঁ, নহয়নে? আপোনালোকে জানেনে HPৰ ফুল ফৰ্মনো কি? তাৰ আগতে আপোনালোকে এইটো জানি থওক যে HP কোম্পানীটো উইলিয়াম হেলৱেট আৰু ডেভিড পেকাৰ্ড নামৰ ব্যক্তি দুজনে আৱিষ্কাৰ কৰিছিল। যিটো সময়ত তেওঁলোক দুজনে HP লেপটপটো উদ্ভাৱন কৰি উলিয়াইছিল, কিন্তু সেই সময়ত তেওঁলোকে সেই লেপটপটোৰ নাম কি ৰাখিব তাক লৈ থিৰাং নাছিল। তেনে সময়তে তেওঁলোক দুয়োজনে এটা কথাত একমত হ'ল যে তেওঁলোকে এটা কইন বাছি ল'ব আৰু কইনটো ওপৰলৈ দলিয়াই দিব। যদিহে তেওঁলোকে বাছি লোৱা কোনো এটা ছাইড ওপৰলৈ পৰে তেনেহ'লে যাৰেই নহওক তেওঁৰ নামৰ টাইটেলটো আগত আৰু আনজনৰ পিছত হ'ব। সেই অনুসৰি উইলিয়াম হেলৱেট জিকিল আৰু তেনেদৰেই এই কোম্পানীটোৰ নাম HP হ'লগৈ। এবাৰ ভাবি চাওকচোন, যদিহে উইলিয়াম হেলৱেটৰ সলনি ডেভিড পেকাৰ্ড জিকিলহেঁতেন তেতিয়া সেই কোম্পানীটোৰ নাম
আজি PH হ'লহেঁতেন। ইণ্টাৰেষ্টিং কথা নহয়নে বাৰু? নম্বৰ 7, পঁইতাচোৰা সকলোৱে নিশ্চয়কৈ দেখিছে। মোৰ এই ভিডিঅ'টো চোৱাৰ আগে আপোনালোকে জানিছিলেনে বাৰু? এই পঁইতাচোৰা 1000 বছৰ পূৰ্বে, অৰ্থাৎ যি সময়ত মানুহৰ জন্মই হোৱা নাছিল, তেতিয়াই তেওঁলোকে জন্ম লাভ কৰিছিল আৰু আজিলৈকেও তেওঁলোক জীয়াই আছে। গতিকে এই কথাষাৰ জনাৰ পিছত আপোনালোকে পঁইতাচোৰা মৰাৰ আগে বহুবাৰ চিন্তা কৰিব। নম্বৰ 6, হাতীৰ প্ৰিয় খাদ্য কি বাৰু আপোনালোকে জানেনে? মই আপোনালোকক 5 ছেকেণ্ডৰ সময় দিছোঁ। যদিহে আপোনালোকে জানে তেনেহ'লে মোৰলৈ কমেণ্ট কৰিব পাৰে। 1, 2, 3, 4, 5। যদিহে আপোনালোকৰে কোনোবাই ইয়াৰ উত্তৰটো দিব পাৰিলে তেনেহ'লে মই ভাবোঁ আপোনালোকে হাতীৰ বিষয়ে বহুখিনিয়ে জানে। আৰু যিসকলে এতিয়াও সেই ফলটোনো কি হ'ব পাৰে ভাবি আছে, তেনেহ'লে আপোনালোকক জনাওঁ যে এই ফলটো হৈছে অসমৰ ঔটেঙা, যাক ইংৰাজীত এলিফেণ্ট এপল বুলিও কোৱা হয়। নম্বৰ 5, আমি জানোৱে দেখোন বৰ্তমান সময়ৰ কেমেৰাসমূহৰ ভিতৰত DSLR আটাইতকৈ জনপ্ৰিয়। মই যদি আপোনালোকক সোধোঁ পৃথিৱীৰ সৰ্বপ্ৰথম কেমেৰাটোৰ বিষয়ে, তেনেহ'লে তাৰ বিষয়ে ক'ব পাৰিবনে বাৰু যে সেই কেমেৰাটো কেতিয়া উদ্ভাৱন কৰা হৈছিল, লগতে দেখিবলৈনো কেনেকুৱা আছিল? মই আপোনালোকক জনাওঁ যে পোন প্ৰথমবাৰৰ বাবে 1896 চনত এই কেমেৰাটো আৱিষ্কাৰ কৰি উলিওৱা হৈছিল। আৰু আপোনালোকে জানি আচৰিত হ'ব যে এই কেমেৰাটোত ফটো তুলিবলৈ হ'লে আমি 8 ঘণ্টা সময় একেথৰে ৰৈ থাকিব লাগিব। নম্বৰ 4, ATMৰ আৱিষ্কাৰ পোনপ্ৰথমবাৰৰ বাবে কোনে কৰিছিল জানেনে? মই আপোনালোকক জনাওঁ যে পোনপ্ৰথমবাৰৰ বাবে ATMৰ আৱিষ্কাৰ কৰিছিল জন ছেফৰ্ড বেৰোন নামৰ এজন ব্যক্তিয়ে। এবাৰ তেওঁক খুবেই প্ৰয়োজনীয় এটা কামত টকা দৰকাৰ হোৱাৰ বাবে বেংকলৈ গৈছিল, কিন্তু কেইমিনিটমান দেৰি হোৱাৰ বাবে বেংকৰ পৰা টকা নিব নোৱাৰিলে আৰু তেতিয়াই তেওঁ ভাবিলে যে এনেকুৱা এটা বস্তু বনোৱা যাওকচোন যিটোৰ সহায়ত সকলো সময়তে টকা উলিয়াব পৰা যায়। আৰু তেওঁৰ সেই চিন্তাই পিছলৈ তেওঁক ATMৰ উদ্ভাৱক ৰূপে গঢ়ি তুলিলে। প্ৰথম অৱস্থাত তেওঁ 6টা নাম্বাৰযুক্ত পিন ক'ডেই উলিয়াইছিল, কিন্তু পিছলৈ তেওঁৰ পত্নীয়ে এই 6টা নাম্বাৰ মনত ৰাখিব নোৱাৰাত 4টা নাম্বাৰযুক্ত পিন ক'ডহে উদ্ভাৱন কৰি উলিয়ালে। নম্বৰ 3, আমি জানো গাখীৰ ৰং বগা, নহয়নে বাৰু? কিন্তু মই আজি আপোনালোকৰ সেই ধাৰণা সম্পূৰ্ণৰূপে সলনি কৰি দিম। হয়, আপোনালোকে ঠিকেই শুনিছে। পৃথিৱীত এনেকুৱা এটা জন্তু আছে যিটো জন্তুৱে বগা ৰঙৰ গাখীৰৰ সলনি গুলপীয়া ৰঙৰ গাখীৰহে দিয়ে। মই ক'বলৈ ওলোৱা জন্তুটোৰ নাম হৈছে হিপ্পোপটেমাছ, যাক অসমীয়াত আমি জলহস্তী বুলিও কওঁ। নম্বৰ 2, আমি জানো মাউচ নহ'লে কম্পিউটাৰৰ কোনো কামেই নাই। বৰ্তমান সময়ত টেকন'লজি ইমানেই বাঢ়ি গৈছে যে মাউচৰ আকাৰ, মাউচৰ ডিজাইন আদি সকলোখিনি পৰিৱৰ্তন হৈছে। কিন্তু আপোনালোকে জানেনে পৃথিৱীৰ ভিতৰতে আটাইতকৈ পুৰণি মাউচটোনো দেখিবলৈ কেনেকুৱা? এই সময়ত আপোনালোকে মোবাইল স্ক্ৰীণত দেখিবলৈ পোৱা এই মাউচটোৱেই পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু পোনপ্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰি উলিওৱা মাউচ। নম্বৰ 1, আপোনালোকে মোৰ এই ভিডিঅ'টো চোৱাৰ আগে এই কথাটো জানিছিলেনে বাৰু? আমাৰ ইণ্ডিয়াত থকা তাজমহলটোৰ দৰেই আন এটা তাজমহল আমাৰ চুবুৰীয়া দেশ বাংলাদেশত আছে বুলি। হয়, আপোনালোকে ঠিকেই শুনিছে। স্ক্ৰীণত দেখিবলৈ পোৱা এই তাজমহলটো বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত অৱস্থিত। বাৰু যিয়ে নহওক, আপোনালোকে কওকচোন এই তাজমহলটোক আমাৰ তাজমহলটোৰ লগত তুলনা কৰিব পাৰিনে বাৰু? আপোনালোকে এই কথাষাৰ নিশ্চয়কৈ মোক কমেণ্ট কৰি জনাব।
একেবাৰে শেষত যদিহে মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নেপাহৰিব আৰু যদিহে মোৰ এই ভিডিঅ'টোৰ কথাকেইটা জানি ইণ্টাৰেষ্টিং লাগিল তেনেহ'লে সকলোলৈকে শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকে।